আমি কৰিবলৈ ৰেডি হৈছোঁ। এইটো চিংকু, এইফালে ৰুবুল, আমি তিনিটা এতিয়া ষ্টাৰ্টটো কৰিম আৰু আমাৰ মানুহ আহিব। তই পোৱাহি নাই, ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু আপোনালোকে চাই থাকিব। আজি আমাৰ ছেকেণ্ড ডে, শ্বুটিঙৰ ছেকেণ্ড ডে আজি আমাৰ সদস্য এইফালে শইকীয়া, তাৰপিছত মামাজী আৰু এইফালেতো মানস। আমি ৰেডি হৈছোঁ আৰু কৰিবলৈ। এয়া আমাৰ উদীয়মান শিল্পী মানস গগৈ। তেওঁ এতিয়া দিল্লীৰ পৰা এতিয়া গাঁৱলৈকে তেওঁলোকৰ ৰেম্প ৱাক কৰিব, চাব লাগে। এক মিনিট নাভাবিব যে আমি ৰেম্পত ৱাক কৰোঁ, এতিয়া ৰাস্তাত আহি আছোঁ। সেইটো নাই, এক্টিং। অ'কে, বাই বাই। আদিত্য ৰাজ শইকীয়া যায়গৈ, পেটৰ গুৰগুৰণি, হাগনি হৈছে তাৰ। ৰুবুলো মানে মন চন বেয়া। এতিয়া আমাৰ খোৱা টাইম, লাঞ্চ টাইম, ব্ৰেক টাইম, চাহ টাইম খাই আছোঁ। মানি দিয়া উলিয়াই আছে, খাই আছোঁ। এইফালে বতৰ ঢেলা হৈ আহিছে, সন্ধিয়া হৈ আহিছে, শ্বুটিং শেষ হোৱা নাই, কি হ'ব কি নাই, সেয়া আৰু খেল চলি আছে। এতিয়া আমাৰ শ্বুটিং চলি আছে, ৰাইজসকল খোৱাত ব্যস্ত। জালুকা চাহ দিয়ে, পানী নাখায়, মজা লাগে। আমাৰ ইয়াৰ দেখিছে নহয়, এক্টৰক কি মানে দখা হৈছে গোটেই পানী মাৰি মাৰি। অৱস্থা বেয়া কৰি দিছোঁ পানী মাৰি মাৰি, দেখিছেনে গোটেইজনী। এতিয়া সন্ধিয়া হৈ আহিছে, আমাৰ পুৰা পেকআপ। আমাৰ বাইদেউৰ অৱস্থা বেয়া হৈ গ'ল, আজি পানী ঢালি ঢালি অৱস্থা বেয়া কৰি দিলোঁ। দীপু আমাৰ নতুনকৈ এণ্ট্ৰি মাৰিছে। আৰু বাইদেউ বুক চুক বেকা কৰোঁতে কৰোঁতে মানে একদম মানে কি ক'ম, অৱস্থা বেয়া হৈ গৈছে। আপোনালোকে চাব দেই, একদম বহুত কষ্ট কৰিছে ছোৱালীজনী। হ'ব পাৰোঁ নহয় নাজানো, আৰু মুঠতে কৰিছোঁ আৰু। এয়া আৰু সন্ধিয়া হৈ গৈছে, আমাৰ গাড়ী আছে অলপ দূৰত, এতিয়া আমি গৈ আছোঁ। আজি আমাৰ শ্বুটিং চলি আছে, ৰাইজসকল। আজি আমাৰ নতুন সদস্য আহিছে, এইকেইটা অনুৰাগ, নিপু। এয়া আমি কৰি আছোঁ আৰু। এইজন হ'ল অনুৰাগ বাসু। ই আমাৰ নতুনকৈ এণ্ট্ৰি মাৰিছে আমাৰ শ্বৰ্ট ফিল্মত। আজি আমাৰ চলি আছে, কি বুলি ক'ম আৰু, একেটা জেগাই হয়, অকা গাঁৱত চলি আছে। আজি অকণমান বেলেগ জেগাত আহিছোঁ। আমাৰ অসমকেইটাই চাহ উলিয়াই আছে।
শ্বুটিং চলি আছে পটিয়াত এই অৱস্থা দেখিছে নহয় আজি মানে অলপ গেটআপটো বেলেগ আমাৰ এইফালে ৰখি আছে আমাৰ